वेलकम टू माई चेनेल गाइज। आशा करूँ आपलोग भाले कुशले आछे। मैं आज ओलाई आइছোঁ ओचरे गछगुৰি नाমৰ ঠাই एटुकुरा तात बोले प्रियंका भराली आहिब आरु बेलेग बेलेग आर्टिस्ट किछुमान आहिब ताके आपलोग देखाम बुली एबार ओलाई आइছোঁ। आपलोग भिडिओটো कन्टिन्यू কৰি চাই থাকক। तो गाइस এইফালে যায় কিন্তু পেনেলটো সৰু দেখা পাইছোঁ। प्रियंका भराली इमान सौ पेन्डेলত नाहे। पेन्डेलটো মানে ষ্টেজটোৱে বনাইছে, বাকী বেলেগ একো দিয়া নাই। খোলা মঞ্চত তো গাইজ আহি পালোঁ এই প্লেচটো। আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। ইয়াতে আহিব, কোন কোন আহিব আপোনালোক কৈ আছোঁ। এতিয়া বহিলে পাৰিবি, অলপ দেৰিকৈ চাবা। কেইটা বজাত আহিব? তো চাউণ্ড মেনেজ কৰি আছে এইফালে। ইয়াত আছে আপোনাৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালী, অনুপম শইকীয়া, আৰোহণ বৰদলৈ, ৰাজশ্ৰী শইকীয়া। এতিয়া মানুহবিলাকে কাম বনবিলাক কৰি আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। কোনে চেনেলটো কৈ দিম দিয়া। হেৰি তোমাৰ এই কি বুলি কয়, কেইটা পৰা প্ৰগ্ৰাম আছে ইয়াত? কোন কোন আহিব? ৰাজশ্ৰী শইকীয়া, অনুপম শইকীয়া, প্ৰিয়ংকা ভৰালী। বাৰু হ'ব দিয়া, চেনেলটো কৈ আছোঁ ৰ'বা। তো গাইজ ৰাতিলৈ আহিম, আপোনালোকে চাই দিব ভিডিঅ'টো। ইয়াতে বৰ ধুনীয়াকৈ পাতিছে। আমি আহি গছগুৰি পালোঁ। আহি ইয়াত এতিয়া পূৰা গামোচা পিন্ধাই আছে। প্ৰিয়ংকা বা আহি পাব, আপোনালোকে চাব। প্ৰিয়ংকা বা আহিলে বহুত ধামাকা হ'ব ভিডিঅ'। এইফালে পূৰা আৰোহণ বৰদলৈ নামৰ দাদা এজনে গীত গাই আছে। আপুনি ইমান নাচিছে, মই কাষতে আছোঁ, পাত্তাই দিয়া নাই আপুনি। মোৰ আকৌ মৰমৰ ছোৱালী এজনী যে আহি লগত। এতিয়া প্ৰিয়ংকা ভৰালীক চাই কেনেকুৱা লাগিছে? প্ৰিয়ংকা ভৰালীক কেনেকৈ বেয়া পাম? ভাল লাগিছেনে? জ্বলিছে ন? এতিয়া নতুন বছৰত প্ৰিয়ংকা ভৰালী কি কি পৰিকল্পনা আছে? এইবাৰ অলপ বেলেগ দেখিছোঁ, আগতকৈ অলপ মুখখনত উজ্জ্বলতা বাঢ়িছে। কি ইয়াৰ আঁৰৰ ৰহস্য কি? একো আঁৰৰ ৰহস্য নাই, একো ৰহস্য নাই আৰু। আচলতে যেতিয়া ৰাইজৰ মৰম এনেদৰে পাওঁ, আমি উৎসাহিত হওঁ, আমি প্ৰেৰণা পাওঁ আৰু সেইটোৱে মুখত ফুটি উঠে। সেই আশীৰ্বাদটো আমাৰ কাৰণে
আমাৰ মুখত যিটো উজ্জ্বলতা সেই আশীৰ্বাদেই আমাৰ কাৰণে সকলো আৰু লগতে ৰাইজৰ আশীৰ্বাদ থাকিলে যিকোনো কাম কৰিবলৈ আমি আগবাঢ়ি যাবলৈ সাহস পাওঁ আৰু এনেদৰে ৰাইজৰ মৰম আৰু আশীৰ্বাদ সদায় যাতে থাকে তাৰে কামনা কৰিছোঁ। এইবাৰ লিপষ্টিক কাজল ঘঁহি লিপষ্টিক কাজল ঘঁহি ভাল পায় নে? আমাৰ ছোৱালীবিলাকক সুধিছোঁ ভাল লাগে ন? তেতিয়াহ'লে এইবাৰ নাচিব লাগিব একদম কাজনে। ৰঙীন হৈ থাকক আপোনালোকৰ জীৱনবোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কেতিয়াবা এনেদৰে আকৌ লগ পাম। মৰমৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তো গাইজ ফটো উঠা লাইন বহুত মানুহৰ বহুত ভিৰ দেখিছোঁ। ইয়াৰ পিছতে অনুপম দাই কিছু গীত শুনালে তাক চাওঁ আৰু। ফুল চহৰত বিচাৰি যাওঁ সেউজীয়া পথাৰৰ বোকানত ধুনীয়া ছোৱালী তাকো পালি নাই ৰুণিও পাবলৈ নাই ছোৱালীবোৰ চহৰলৈ গুচি যায় ভাবিছা কথাটি মোৰ ককাইটি ভাবিছা কথাটি কোন চহৰত বিচাৰি যাওঁ ছোৱালী। যেতিয়া 2টা বাজিল প্ৰগ্ৰাম চাই আহি পালোঁ। বৰ টোপনি লাগি আছে। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।